বাইকখনৰ পৰা ফিউল খতম কৰি দিছোঁ। তো বোলো এতিয়া 1 লিটাৰ তেল ভৰাই দি পেলাই মাইলেজ টেষ্টটো উলিয়াব ট্ৰাই কৰোঁ। এতিয়া আমি ট্ৰিপ মিটাৰটো 0 কৰি দিম। ট্ৰিপ 1, ট্ৰিপ A 0, ট্ৰিপ 2 0। দেখিব পাৰিছে আমাৰ পুৰা টোটেলি ফিউল শেষ হ'ব আৰু এতিয়া ষ্টাৰ অফ হৈ যাব। অফ হ'ল, ইয়াতে অফ হৈ গ'ল গাড়ীখন। অফ ষ্টাৰ্ট নহয় আৰু গাড়ীখন। ফিউল পুৰা টোটেলি খতম হৈ গ'ল। বাইকখনে মাইলেজ দিছে টোটেল 36.8 কিলোমিটাৰ 1 লিটাৰ পেট্ৰলত। মোৰ ইয়াত স্পীড আছিল মেক্সিমাম 70 to 80।